Hey guys, মই মিণ্টু ডংলি আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল লাৰ্ণ এবাউট ফেক্টছ। আমাৰ আদৰৰ ৰঙালী বিহুটিৰ সময়ছোৱাত আমি অসমবাসীয়ে অতীজৰে পৰা শুৱলা মাতৰ অধিকাৰী কুলি চৰাই মাত শুনি আহিছো। এতিয়া হয়তো ইয়াৰ সম্বন্ধীয় এটা প্ৰশ্ন আপোনালোকৰ মনলৈ নিশ্চয় আহিছে আৰু সেইটো হ'ল জেঠ আহাৰ মাহৰ শেষৰ ফালৰ পৰা কিয় আমি কুলিৰ মাত নুশুনো আৰু ইহঁত যদিও ইয়াৰ পৰা নাইকিয়া হয় তেনেহলে যায় কলৈ। কুলি চৰাই মাত শুনি আমি সকলোৱে আপ্লুত হৈ পৰো আৰু আমি সকলোৱে জানো কুলি চৰাই হৈছে চৰাই প্ৰজাতিৰ ভিতৰতে একেবাৰে চতুৰ প্ৰজাতি। মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এনে কিছুমান তথ্য ক'বলৈ ওলাইছো যি আপুনি শুনাৰ পিছত গম পাব আচলতে ই কিমান চতুৰ। বলকচোন অকমানো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো। ফেক্টছ নম্বৰ 1। দৰাচলতে আমি শুনি অহা কুলিৰ মাতটো ঠিক এনেধৰণৰ। কিন্তু আপুনি আচৰিত হ'ব, ই শুনাত মাইকী কুলিৰ মাত যেন লাগিলেও ই আচলতে মতা কুলিৰ মাতহে। মাইকী কুলিৰ মাতটো শুনাত ঠিক এনেধৰণৰ। ফেক্টছ নম্বৰ 2। কুলি চৰাই মাতটো বিৰাটেই মধুৰ। সেই হেতুকে এই মাতটোৱে সকলোকে আপ্লুত কৰে। হয়তো সেইবাবে ঝাৰখণ্ড ৰাজ্যত কুলি চৰাইক জাতীয় পক্ষীৰ মৰ্যাদা দিছে। ফেক্টছ নম্বৰ 3। আমি সকলোৱে সৰুৰে পৰা শুনি আহিছো যে কুলি চৰায়ে নিজৰ বাহ নাসাজে। তাৰ বিপৰীতে সিহঁতে কাউৰীৰ বাহতহে কণী পাৰে। কিন্তু আপোনালোকে জানি আচৰিত হ'ব ইয়াৰ আঁৰত থকা ৰহস্যৰ কথা শুনি। আমি জানো যে কাউৰী এবিধ সৰ্বভোজী পক্ষী। লগতে কুলি চৰাইও সৰ্বভোজী হোৱাৰ বাবে কুলিয়ে ভাবে যে সিহঁতৰ পোৱালি কেইটাও যাতে পুষ্টিকৰ খাদ্য খাই ডাঙৰ হ'ব পাৰে তাৰ বাবে কুলি চৰায়ে কাউৰীৰ বাহত নিজৰ কণীকেইটা থৈ কাউৰীৰ কণীকেইটা দূৰত নি পেলাই দিয়ে। যিহেতু কুলি আৰু কাউৰীৰ কণীসমূহ দেখাত একেই হয়, সেয়েহে কাউৰীয়ে ধৰিব নোৱাৰে আৰু পোৱালিসমূহ ওলোৱাৰ পিছতো নিজৰ পোৱালি হিচাপে পোহপালন দি ডাঙৰ দীঘল কৰে। ফেক্টছ নম্বৰ 4। হয়তো কেতিয়াবা নহয় কেতিয়াবা আপুনি দেখিছে বা বিশ্বাস কৰি আহিছে কুলি চৰাইৰ বৰণ ক'লা হয়। কিন্তু আপুনি জানি আচৰিত হ'ব দৰাচলতে মতা কুলিৰ ৰংহে কেৱল ক'লা হয় আৰু মাইকী কুলিবোৰ দেখাত ঠিক এনেধৰণৰ হয়। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিবলৈ পাইছে। ফেক্টছ নম্বৰ 5। সমগ্ৰ বিশ্বত 130টাতকৈ অধিক কুলি চৰাইৰ প্ৰজাতি দেখিবলৈ পোৱা যায়। তাৰে ভিতৰত 21টা প্ৰজাতি কেৱল ভাৰততেই আছে। আফ্ৰিকা আৰু এছিয়া মহাদেশত ইয়াৰ সংখ্যা সৰ্বাধিক। ইয়াৰে এছিয়া মহাদেশত পোৱা প্ৰজাতিটোক ইউডাইনামিছ চলোপেচিয়াছ বুলি কোৱা হয় আৰু ইহঁতৰ ৰংবোৰত কিছু ভিন্নতা দেখা পোৱা যায়। যেনে মতা কুলি চৰাইবোৰৰ ৰং ক'লা হয় আৰু ইহঁতৰ চকুযোৰ ৰঙচুৱা ৰঙৰ হয়। আনহাতে মাইকী কুলিবোৰৰ ৰংবোৰ ক'লা বগা ৰঙৰ সংমিশ্ৰণ হোৱাৰ লগতে গোটেই গাটোতে ফুটুকা ফুটুকি চিন থাকে আৰু চকুকেইটা সিহঁতৰ প্ৰায় ক'লা ৰঙৰ হয়। ফেক্টছ নম্বৰ 6। এতিয়া আহিছো আমি মূল প্ৰশ্নটোৰ মাজলৈ। শীতৰ শেষত বসন্ত ঋতুৰ আৰম্ভণিৰ ফালৰ পৰা আমি কুলি চৰাইৰ শুৱলা মাত শুনিবলৈ পাওঁ আৰু এই ঋতুৰ পৰিৱৰ্তনৰ পিছত আমি কুলি চৰাইৰ মাত নুশুনা হৈ পৰো। এতিয়া হয়তো আপোনালোকে নিশ্চয় ভাবিছে ইহঁত ইয়াৰ পৰা নাইকিয়া হয় যদিও যায় কলৈ। কুলি চৰাইয়ে গৰমৰ প্ৰাকৃতিক পৰিৱেশৰ লগত থাকি ভাল পায়। হয়তো সেইবাবে বসন্ত ঋতুৰ সময়ত ইহঁত ইয়ালৈ আহে। এই চৰাইৰ প্ৰজাতিটো ইয়ালৈ অহাৰ প্ৰধান কাৰণটো হ'ল প্ৰজননৰ বাবে। আমি শুনা কুলিৰ শুৱলা মাতটো সেয়া হ'ল মতা কুলিয়ে মাইকী কুলিক নিজৰ লগত আলিংগন কৰিবলৈ বা সহবাস কৰিবলৈ মাতে আৰু তেওঁলোকে সহবাস কৰাৰ পিছত কণীসমূহ সুৰক্ষিতভাৱে থবলৈ সজা বিচাৰি ঘূৰি ফুৰে। কুলিয়ে নিজৰ কণীৰ লগত মিল খোৱা কণীৰ বাহ বিচাৰে, যাৰ বাহত সিহঁতে কণীসমূহ থব যাতে সিহঁতে গম নাপায় সেয়া বেলেগৰ কণী বুলি। কাউৰী, ৰেড ৱেবলাৰ আৰু 2-এটা প্ৰজাতিৰ কণীৰ লগত কুলিৰ কণীৰ মিল খায় আৰু সিহঁতে বুদ্ধি কৰি কণীসমূহ অদলা বদল কৰে। কুলি চৰাইৰ কণীসমূহ 3 দিনতে ফুটি পোৱালি ওলায়। কুলিয়ে সিহঁতক পৰ্যবেক্ষণ কৰি থাকে আৰু সিহঁত উৰিব পৰা হওঁতেই তাৰ পৰা লৈ অন্য ঠাইলৈ গুচি যায়। ফেক্টছ নম্বৰ 7। আমি জানিলো যে কুলি চৰাইসমূহ আনৰ বাহত ডাঙৰ দীঘল হয়। কিন্তু এটা কথা আপোনালোকে জানি আচৰিত হ'ব যে
সিহঁতৰ পোৱালিবোৰো বহুত বুদ্ধিয়ক হয়। সিহঁতে জন্মৰ সূত্ৰে নিজৰ ভৰি দুখনত কাঁইটৰ নিচিনা অস্ত্ৰ লাভ কৰে আৰু সেই অস্ত্ৰৰ জৰিয়তে সিহঁতে কণী ফুটি ওলাই অহাৰ পিছত বাকী থকা আন চৰাই কণীবোৰক ভৰিৰে ফুটাই দিয়ে আৰু কেতিয়াবা সেই কাঁইটৰ নিচিনা ভৰি দুখনৰে বাকী কণীবোৰ সজাৰ পৰা উলিয়াই পেলাই দিয়ে। সঁচাই ইহঁত বৰ বুদ্ধিয়ক। বিজ্ঞানীসকলে বহু পৰীক্ষা নিৰীক্ষা কৰিও কুলি চৰাইৰ এই চাৰিত্ৰিক গুণসমূহ আজিলৈকে ধৰিব পৰা নাই। ফেক্ট নম্বৰ 8। বিজ্ঞানীসকলৰ তথ্যৰ পৰা আন এটা কথা জানিব পাৰিছো যে এই কুলি চৰাইৰ প্ৰজাতিটো স্বভাৱতে বৰ লাজুকীয়া হয় আৰু এই চৰাইয়ে মাতিলে কেতিয়াও নানামে আৰু সিহঁত বহু এলেহুৱা চৰিত্ৰৰ হয়। এই এলেহুৱা চৰিত্ৰৰ বাবে সিহঁতে নিজৰ সজাটোকে নাসাজে। নিজৰ কণীবোৰ আনৰ সজাত দি পোৱালিবোৰ ডাঙৰ দীঘল কৰায়। সিহঁতৰ লাজুকীয়া স্বভাৱৰ কাৰণে সিহঁত ঘন জংঘলত থাকে। সিহঁতে বেছিকৈ চিঞৰ বাখৰ নকৰে, কেৱল সহবাস কৰাৰ কাৰণে আৰু নিজৰ কণীসমূহ আনৰ সজাত দিয়াৰ সময়ত বেছিকৈ চিঞৰে। হয় বন্ধু বান্ধৱীসকল, আজি আমি প্ৰকৃতিৰ শুৱলা সংগীত গোৱা কুলি চৰাই প্ৰজাতিটোৰ বিষয়ে জানিলো। এতিয়া আপোনালোকে নিশ্চয় জানিব পাৰিলে যে কুলি চৰাইৰ মাতটোৰ আঁৰত থকা ৰহস্যৰ কথা। আমি কুলিক বুদ্ধিৰ ৰাণী বুলিও ক'ব পাৰো সিহঁতৰ চৰিত্ৰবোৰৰ পৰা। তথাপিও শেষত কুলিৰ মাতে আমাৰ মনটো প্ৰফুল্লিত কৰি তোলে আৰু অসমীয়া জাতিৰ বাপতি সাহোন বিহুটিৰ অহাৰ বতৰা লৈ আহে।